Hello guys, welcome to my YouTube channel Assam Air Vlogs. তো আজি হল 15 আগষ্ট স্বাধীনতা দিৱস। তো সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। আৰু আজি আমি গৈ আছো বৰপেটা বজাৰ ইণ্ডিয়াত। তো আপোনালোকে গোটেইখিনি চাই থাকিব। Oh, let me up with a bright smile on now. Put me in the dark, so won't get lost now. To the moonlight, eyes you are real right now. You look into my eyes and felt a feeling. Then nothing got it feel like a slim night. Hey, come on closer. Now I'm waiting for you, but don't hurry, oh slowly. Oh yeah, the moon is so around us. You look into my eyes, together feel so high. To make a wave, the twilight, my only, my bestie. You my love. Let me if you want tonight. Little more shining star to the sky, looking high. All the people, you're the one and only you know. Want to be with you, call my name, love. Ooh, somebody else, and that is you. Ooh, falling in with you. Not the only one doing me. You already feel it there. Give me a little more dark in the spotlight. Do I wanna know something? You look into my eyes and felt a feeling. Then nothing got it dream like a slim night. Hey, come on closer now, waiting for you. But tonight. হেল্ল' ফ্ৰেণ্ড, তো আহি আমি বৰপেটা পাই গ'লোঁ। এতিয়া আমি অলপ বজাৰ ইণ্ডিয়াত অলপ শ্বপিং কৰিব আছে। এতিয়া আমি শ্বপিং কৰিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এয়া বজাৰ ইণ্ডিয়া আহি পালোঁ। এতিয়া বজাৰ ইণ্ডিয়াত আহি পাইছোঁ। আপোনালোকে গোটেইখিনি ভিডিঅ'টো চাই থাকক। হেল্ল' ফ্ৰেণ্ড, তো আপোনালোকে চাওক বজাৰ ইণ্ডিয়াত এতিয়া মানে ধুনীয়া এটা অফাৰ চলি আছে, আপোনালোকে চাব পাৰে। চাওক আপোনালোকে 75% পৰা 50% অফাৰ চলি আছে। আৰু সকলোতকৈ ভাল লাগিছে যে আজি বজাৰ ইণ্ডিয়াত ইয়াতে অলপ বেছি ঠাইও নাই, তথাপি তেওঁলোকে কি কৰিছে মানে 15 আগষ্ট হিচাপে জাতীয় পতাকা উত্তোলন কৰিছে। আপোনালোকে চাব পাৰিব, এইফালে চব সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া কাপোৰ আছে। চ' আপোনালোকে ইয়াতে আহিব পাৰে। এয়া চাওক কি ধুনীয়া এটা সৰু ছোৱালীৰ কাপোৰ আপোনালোকে চাব পাৰে। এয়া চাওক আপোনালোকে কিমান ধুনীয়া ধুনীয়া। এয়া চাওক, মোৰ বহুত কিন্তু এইটো ভাল লাগছে, এইটো সৰু ল'ৰাৰ কাৰণে। ইফালে আপোনালোকে চাই থাকক। ইয়াতে আপোনালোকে চাওক, ইয়াতে চাওক আপোনালোকে যিমান ধুনীয়া ধুনীয়া জেন্সৰ পেণ্ট আছে, ইয়াৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। মোৰ এটা অলৰেডি ল'ব লাগিব, মই চাই আছোঁ কোনটো বা লওঁ। আপোনালোকে চাই থাকক, কোনটো লওঁ আপোনালোকে দেখা পাব। তো ইয়াতে চাওক আপোনালোকে বহুত ধুনীয়া ধুনীয়া জেন্সৰ পেণ্ট আছে, আপোনালোকে ইয়াতো চাব পাৰে। ইয়াতে 75% বৰ্তমান অফাৰ চলি আছে। ইয়াত চাওক কি ইয়াতে কিমান জেন্সৰ পেণ্ট আছে, একেবাৰে হাজাৰ হাজাৰ হিচাপত। আপোনালোকে যোনটো ভাল লাগে সেইটোৱে ল'ব পাৰিব। ইয়াতে চাওক আপোনালোকে একেবাৰে বহুত যিমান জিন্সৰ পেণ্ট, ইয়াত চাওক কিমান ধুনীয়া ধুনীয়া আছে, ইয়াত আপোনালোকে চাব পাৰিব। বহুতো কোৱালিটিৰ বস্তু আছে, ইয়াতে বহুত ভাল ভাল বস্তু আছে, আপোনালোকে চাব পাৰিব। ইয়াত চাওক পুৰা জিন্সৰ পেণ্টেই পেণ্ট। মানে এতিয়া মই এটা ল'ব খুজিছিলোঁ, এতিয়া কোনটো ল'ম ভাবি আছোঁ, কাৰণ ইমানকেইটা জিন্সৰ পেণ্ট আছে ইয়াতে। চাওক, আৰু চবতকৈ ভাল লগা কথাটো হ'ল যে আমাৰ বৰপেটাত তেনেকুৱা শ্বপিং মল বহুতকেইটা হৈছে, কিন্তু এইটো সকলোতকৈ মানে পুৰণি শ্বপিং মল আৰু বহুত ভাল ছাৰ্ভিচ দি আছে। ইয়াতে মানে বহুত ভাল ভাল ধুনীয়া ধুনীয়া বস্তু মানে আনি আছে। ইয়াতে চাব পাৰে আপোনালোকে সৰু সৰু বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে কিমান ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে বহুত মানে চব ভাল ভাল বস্তু আছে, আপোনালোকে চাই থাকক। একেবাৰে ব্ৰেণ্ডেড মাল হয় এইবোৰ, আপোনালোকে চাওক। এয়া চাওক, এয়া চাওক, যিকোনো শ্বপিং কৰিব পাৰিব ইয়াতে। যিকোনো কাপোৰ আপোনালোকে ল'ৰা ছোৱালীয়ে মানে সকলোৰে বাবে ইয়াতে ব্যৱস্থা আছে। আপোনালোকে যিটো ইচ্ছা কৰে সেইটো কিনিব পাৰিব। ইয়াতে চাওক, সব ব্ৰেণ্ডেড মাল আছে ইয়াতে।
ইয়াতে বহুত ভাল লগা সৰু ল'ৰাৰ কাৰণে ইয়াতে পেণ্ট আছে আপোনালোকে চাব পাৰে এয়া ইয়াত আপোনালোকে চাব পাৰে কিমান ধুনীয়া ইয়াতে মেখেলা চাদৰ আছে মানে সকলোতকৈ ভাল কথা কি বজাৰ ইণ্ডিয়াত যিকেইটা মানে আপোনাৰ কাপোৰ আছে চব একেবাৰে ভাল বস্তু আছে মানে কি মই এইটো চাৰ্ট লৈছিলোঁ 1 বছৰমান হৈছে মানে এইটো একেবাৰে অলপো কালাৰ যোৱা নাই বেলেগৰ পৰা ল'লে আৰু কালাৰ চালাৰ যায় এইবোৰ মানে প্ৰব্লেম হৈ থাকে কিন্তু বজাৰ ইণ্ডিয়াৰ পৰা মই বহুতকেইটা বস্তু মই কিনি নিজে প্ৰমাণ চাইছোঁ যে চব বস্তুৱে ভাল গতিকে আপোনালোকে আহিব পাৰে ইয়াতে চাওক ইয়াতে আপোনাৰ অলপ আগতে কিটচেনৰ সকলো সামগ্ৰী আছে ইয়াতে আপোনালোকে ইয়াৰ পৰা আপোনালোকে কিটচেনৰ সকলো সামগ্ৰী ল'ব পাৰিব ইয়াতে চাওক আপোনালোকে প্লেট কি ধুনীয়া বস্তু আছে আপোনালোকে চাব পাৰে এয়া চাওক আপোনালোকে বহুত ধুনীয়া বস্তু আছে আপোনালোকে চাব পাৰে ইয়াতেও ইয়াতে এটা কথা হ'ল কি যে ফ্ল'ৰ 1তো আমি জিন্সৰ পেণ্ট পাইছোঁ ফ্ল'ৰ 2তো পাইছোঁ ইয়াতে আৰু 3 নম্বৰ ফ্ল'ৰত আহিছোঁ ইয়াতেও জিন্সৰ পেণ্ট পাইছোঁ ইয়াতে আপোনালোকে মানে আনলিমিটেড আৰু মানে ক'ব নোৱাৰি আৰু ইমান জিন্সৰ পেণ্ট আছে আপোনালোকে চাওক আপোনালোকে চাই থাকক এয়া চাওক আৰু ইয়াতে ধুনীয়া চেণ্ডেল আছে আপোনালোকে চাওক বহুত ভাল চেণ্ডেল আছে বহুত ভাল কোৱালিটিৰ হয় এইবোৰ এয়া চাওক এইটো ইয়াত আপোনালোকে চাব পাৰে এইটো চুইচ আছে এইটো হ'ল গোল্ড ষ্টাৰ এইটো দি আপোনালোকে ৰানিং কৰিব পাৰে ৰানিং কৰাত বহুত ভাল হয় এইটো দি আপোনালোকে ৰানিং কৰিব পাৰে এইটো আপোনাৰ ইয়াতে প্ৰাইচো অলপ কমকৈ আছে ইয়াতে প্ৰাইচ আছে আপোনাৰ 350 বাহিৰত গ'লে এনেও বেছি ল'ব আৰু বাহিৰত গ'লে এনেও দামাদামি কৰিব লাগে মোৰ লগৰ ফ্ৰেণ্ড এজনে মানে জোতা এযোৰ মানে পচন্দ কৰিছে এই হাফিজুল ইছলাম ডিচি চেনেল আছে তেওঁৰ ডিচি চেনেলৰ মালিক হাফিজুল ইছলাম এইটো ভাল হৈছে ন আপোনাৰ বঢ়িয়া ভাল হৈছে এয়া চাওক তেওঁ মানে জোতা এযোৰ লৈ লৈছে এইটো লৈ ল'লে কোনটো এইটো লৈ লৈছে মানে ইয়াতে আৰু এটা মানে ভাল এটা কথা আছে ইয়াতে মানে এইটো হাফিজুলে কৈ দিব কি হৈছে কওকচোন ফ্ৰেণ্ড মই এটা কি ক'ম মই তাৰমানে এমাজনৰ পৰা তাৰমানে জোতা অৰ্ডাৰ কৰিছিলোঁ ছেম এনেকুৱা কালাৰটো এনেকুৱা কিন্তু আপোনাৰ কি হৈছে তাতে মই অৰ্ডাৰ কৰাৰ পিছত চালোঁ 600 টকা দাম আজি অলপ ফুৰিব আহিছোঁ তাৰ বজাৰ ইণ্ডিয়াত আহিলোঁ ছেম জোতা এনেহেন জোতা মই 400 টকাত পাইছোঁ তেতিয়াহ'লে ইয়াৰ পৰা 400 টকা এইটো ছেম এইটোৱে এই আপোনালোকে চাব পাৰে এইটো 400 টকা দিয়া আছে ইয়াতে চাব পাৰে এইটো 400 টকা 400 তেওঁক মানে কি অলপ ছাপৰ্ট কৰিব মই তাৰমানে মই ইমান ছাপৰ্ট পোৱা নাই হাফিজুলকে ছাপৰ্ট কৰিব তেওঁৰ এটা চেনেল আছে ধুনীয়া ব্লগ আহিব আৰু কিছুমান মানে খুব ধুনীয়া নাটক আহিব আৰু ডেন্স আহিব ঠিক আছে তেওঁৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব তেওঁৰ চেনেলটোৰ নাম হৈছে কি ডিচি চেলেঞ্জ এইটো আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আছাম এয়াৰ ব্লগছ তো আপোনালোকে শুনিলেই মানে আমাজনৰ পৰা অৰ্ডাৰ কৰিছিল তেওঁ 600 টকা আছিল আৰু ইয়াতে আহি 400 টকাত পাইছে চ' ভাল লাগিছে মানে ইয়াতে মানে ধুনীয়াকৈ পাইছে আৰু আমাজনৰ পৰা আহোঁতে আৰু এসপ্তাহমান লাগে চ' এতিয়া আমি আছিলোঁ 3 নম্বৰ ফ্ল'ৰত এতিয়া আমি যাই আছোঁ 2 নম্বৰ ফ্ল'ৰত তাতে মই এটা ধুনীয়া জেন্সৰ পেণ্ট এটা মানে পচন্দ কৰি থৈ দিছোঁ সেইটো ল'ম চাওক ইফালে এটা মই জিন্সৰ পেণ্ট এটা মানে পচন্দ কৰি থৈ দিছোঁ সেইটো ল'ম এতিয়া আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰি জনাই দিব পেণ্টটো কেনেকুৱা হৈছে আপোনালোকে জনাই দিব ইয়াতে আছে সেই মোৰ পেণ্টটো চাওক এইটো মই পচন্দ কৰি থৈছিলোঁ চাওক এইটো পেণ্ট All the people, you're the one and only you know. Want to be with you, call my name, love. Ooh, somebody else, and that is you. Ooh, falling in with you. দাদা লগ পাই গ'লোঁ দাদা আপোনাৰ নামটো মোৰ নামটো চুলেমান আলী হয় বজাৰ ইণ্ডিয়া ফালৰ পৰা প্ৰথমতে তোমালোকক হেপী ইণ্ডিপেণ্ডেন্স ডে শুভেচ্ছা জনাইছোঁ
আৰু বাজাৰ ইণ্ডিয়াত ধুনীয়া ধুনীয়া অফাৰ চলি আছে, ফ্ৰীডম অফাৰ চলি আছে, তাত 75% ডিছকাউণ্ট চলি আছে চিলেক্টেড আইটেমৰ ওপৰত, প্লাছ 50% অফাৰ চলি আছে কিছুমান চিলেক্টেড আইটেমৰ ওপৰত, তাৰোপৰি কচমেটিক অফাৰ চলি আছে। আহা বাজাৰ ইণ্ডিয়াত শ্বপিং কৰা। থেংক ইউ। আপোনাৰ নামটো? চুলেমান আলী। চুলেমান আলী। এয়া বাজাৰ ইণ্ডিয়াত অফাৰ চলি আছে, আপোনালোকে সকলোৱে ইয়াত আহি শ্বপিং কৰিব পাৰিব। থেংক ইউ।